guys, good morning from Guwahati. যোৱাকালি পিছত সিৰাক্সৰ লগত লগ কৰিছো তাৰ পিছত আহি গৈছো ৰুমত আৰু এতিয়া আকৌ ওলাই যাম মোৰ বাইকৰ অলপ কাম আছে সেইখিনি কৰাম হেজাৰ্ড তো আছে মানে ফ্ল্যাশাৰ লগাম মটক ৰেজত সো হেতু লগাম এতিয়া নিকুবাক মই ফোন কৰো জলদি তাৰ পিছত আকৌ ডাইৰেক্ট গৈ আছো মটক ৰেজত লগ পাইছো আৰু গাইস ইয়াৰ পৰা এটা দুনিয়া মজা ড্ৰোন শট চাই লওক তো লেটস গো ড্ৰোন শট যে চালে বহুতে ক'ব পাৰে যে বেলেগ ভিডিঅ'ৰ পৰা আনিছো সো মই হেতু কৈ দিছো হেতু নহয় এক মাহ আগতে আমাৰ হুজাৰৰ পৰা এজন দাদা আহিছিলে তেতিয়া নিকু ভাই আৰু সিৰাক্স দা ইহতে একেলগত এইটো বিল্ডিংৰ পৰা এইটো সেম জায়গাৰ পৰা ড্ৰোন শট লৈছে সো সেই ভিডিঅ'টো সেই ড্ৰোন শটটো নিকু ভাই মোক দি দিছিলে সো হেতু মই এড কৰি দিছো তো গাইস এতিয়া গৈ আছো কিবা কিবি খাবলৈ বহুত ভোক লাগিছে সো আমাৰ এসকেবি ভাই আহিছিলে বহুত দিন ধৰি ভাবিছিলে লগ পাম কিন্তু ফাইনালি আমি আজি আহিছো সো ভাই কল কৰিছে এতিয়া আমাৰ ৰুমত আহিছে সো এতিয়া ভাবিছো কিবা তিনজনে মিলি পেলাই কিবা খাই হ'ব ভালকে 12টা বজালৈকে থাকিব ভাই আজি তো একো প্ৰবলেম নাই ফুৰি মাৰামত ন আৰাম টেনচন নাই চলো চাওক না পুৰা চৰাইকেইটা মজা লাগিছে ন ঘৰৰ ওচৰত থাকিলে লৈ ললো হয় পহা চলো ভাই তো গৰম ভাত আহি গ'ল চব্জি ন বেলেগ মাংস চাংতো নোখোৱা মজা পাপৰ মজা साव इतना हमला करते हैं A few moments later. So guys, Sirax bike, sound. Oh भाई, oh पूरा मजा. So finally, इतना Sirax लोग पालो हाथी को आइसिलो. Hello. पूरा घर বিচাৰি আহি পাই গৈছে ভাই কি কম মানে ডাট লগাই দিব আৰু ভাল লাগিছে বহুত আগৰ পৰা আমি চিনাকি মানে বহুত পুৰণা সাবস্ক্ৰাইবাৰ আগে পিছে কথা হৈ থাকে তো বহুত দিনৰ মূৰত মানে আহিছে ভাল লাগিছে আৰু এই কেইদিনমান আছে নে গুৱাহাটীত নাই কালি যাবাগে ন আচ্ছা নেক্সট টাইম যদি মই যাও ফোন কৰিম বা আহিলেও ফোন কৰিবা মানে এইবাৰ তো সানডে ৰেড বুলি সময় দিব নোৱাৰিলো নেক্সট টাইম আহিলে একেলগে একবাৰ ফুৰিব চুৰিব যাম ভাল লাগিব বাকি ভাই চেনেলত ভিডিঅ'বোৰ ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আদি ইত্যাদি কৰিব ফালাফালি কৰি দিবা একদম ফালাফালি ঠিক আছে The next day. অলৰাইট গাইস এতিয়া ওলাই দিম সব বস্তু লৈ লৈছো আৰামত আৰু মালিকে ফোন কৰিছে এতিয়া তোমালোকৰ টাইম হৈ গৈছে ওলোৱা আমি মানে ওলাই আছিলো তেতিয়া ফোন কৰিছে সব আৰু আপোনালোকে যদি কেতিয়াবা আহে হেয়াত থাকিব পাৰে তো অলৰাইট এতিয়া तो गाइस फाइनली ये बस्तुटे मैं लगाम फ्लैशार यस तो मोटो क्रेजत आइसु तो या गाइस फ्लैशार लगाइছে এটা চাও কি হয় মাথা খুলি দিছে সব নিকুবাক বাই বাই কৰি দিম আৰু কেতিয়া লগ পাম কেতিয়াবা নেক্সট টাইম মই আহি যাম নগাঁও বা তুমি আহি যাবা আৰু মানে মোৰো বেয়া লাগিছে অলপ মানে ইমান ব্যস্ত হৈ গৈছো না 5 তাৰিখে ওলাই যাম
ৰাইডত মানে লং ট্ৰিপ হৈ আছে তাৰে বহুত প্ৰিপাৰেশ্যন কৰিব আছে বস্তু এতিয়ালৈকে আহি পোৱা নাই মানে গোটেই বস্তু আহিল তুমিতো গমে পাই আছা বাইকৰ বস্তু এতিয়ালৈকে আহি পোৱা নাই মানে ৰাস্তাতে আছে এতিয়া 5 তাৰিখৰ আগত আহি পায় নে নাপায় মানে কি ক'ম আৰু চ' সেইটো কাৰণত ভাড়াটো ইমানো বেছি টাইম দিব পৰা নাই বেয়া চেয়া নাপাবা বহুত দিছে নেক্সট টাইম মই মাতিম সেনেকুৱা টাইমত আহিবা তেতিয়া আৰামছে আৰু ফুৰাব পাৰিম নে কি কোৱা আৰু মই গ'লেতো লগ পামেই এইফালে টেনশ্যন ল'ব নালাগে চ' সেইটোৱে ঠিক আছে ছাপৰ্ট কৰক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঠিক আছে The next day. গাইজ যোৱাকালি আহি 5টা বজাত ঘৰ পাইছোঁ ভালে ভালে 1:20 পৰা গুৱাহাটীৰ পৰা ওলাইছিলোঁ আৰু আহি 5:10 পাই গৈছোঁ ঘৰ চ' 4 ঘণ্টা লগা নাই 4 ঘণ্টাতকৈ কমেই লাগিছে অলপ লাহেকৈ আহিছোঁ তো গাইজ আজিলৈ মানে যদি ভিডিঅ'বিলাক ভাল লাগে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব একদম পুৰা ফালাৱালি কৰি দিব তো চলো বাই বাই আৰু জল্দি 15 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক 1500 চাহিয়ে তো টাটা বাই বাই আৰু যদি ভিডিঅ'বিলাক ভাল লাগিছে আৰু যদি